গুড মৰ্ণিং, মই বিপুল। মোৰ প্ৰথমটো মিনি ব্লগত আপোনালোকলৈ স্বাগতম। আশা কৰোঁ আপোনালোকে ভালেই থাকে। ৰাতিপুৱাই শুই উঠি ভাবিলোঁ যে আজি এটা ব্লগ বনাম। আপোনালোকৰ মৰম আশীৰ্বাদত যাতে মোক আগুৱাই লৈ যায়। সেয়ে মই এতিয়া যাব ওলাইছোঁ গুৱাহাটীলৈ। মই যাই আছোঁ আৰু মোৰ লগত যাই আছে জিতু। কিয় গৈ আছোঁ, কি কাৰণত গৈ আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে গম পাব। সেইবাবে অলপ ধৈৰ্য ধৰি ভিডিঅ'টো ভালকৈ চাওক। বাপৰে বাপ, কিবাকে আহি পালো এই অফিচটো আহিছে আমাৰ নব আৰু আহি পেলাই এই অফিচ মানে আমাৰ এই পদ্মাৰ কাৰবাৰ আপোনালোকে চিনি পায়। মনোকল মোৰ অফিচ বুলি যে কৈছিলোঁ, এইটো মোৰ অফিচ হয়। অফিচ মানে ৱৰ্কশ্বপ হয় আৰু এইটো মানে ডেণ্টিং আৰু পেইণ্টিঙৰ কাম কৰা হয়। বৰ্তমান এইখন গাড়ী কালাৰ কৰিম। ইয়াৰ টেপিং পৰাই আছে। ইয়াৰ পিছত কোটকৈ মানে 3 কোট কালাৰ উৰাম। এই 3 কোট কালাৰ উৰোৱা হ'ল। ইয়াৰ পিছত ফাইনেল ক্লিয়াৰ মাৰিম, যিটোত মানে গ্ল'ছ আহিব। আপোনালোকে চাওক, এয়া দেখিছেনে? যদি কোনোবা পেইণ্টিং কৰিম বুলি ভাবি আছে তেনেহ'লে মোৰ ইনষ্টা আইডিত ডেছক্ৰিপশ্যনত দিয়া থাকিব, কণ্টেক্ট